হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক মুখৰ কেইটামান যোগাসন দেখুৱাম। ডিঙিৰ এই তলৰ অংশ কাৰোবাৰ বাৰু বেছি শকত হৈ ওলমি গৈছে নেকি? যদি আপোনালোকৰ ডিঙিৰ এই তলৰ অংশটো বেছি শকত হৈ ওলমি গৈছে, আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। ডিঙিৰ এই তলৰ অংশটো কোৱা হয় ডাবুল চিন। ডিঙিৰ এই তলৰ অংশটো যেতিয়া শকত হৈ ওলমি যাব, তেতিয়া আমাৰ নিজৰ যিটো বৰ্তমানৰ বয়স তাতকৈ 10 বছৰ বেছি ডাঙৰ দেখায়। গতিকে আপোনালোকৰ ডিঙিৰ তলৰ অংশ যদি বেছিকৈ শকত হৈ ওলমি গৈছে, তেতিয়া ভিডিঅ'টো শেষলৈকে চাই গ'লে আপোনালোকে এই ডিঙিৰ তলৰ অংশৰ কেইটামান এক্সাৰচাইজ দেখিবলৈ পাব, যিকেইটা কৰিলে আপোনালোকৰ এই ডিঙিৰ তলৰ অংশটো শকত হোৱাটো কমি যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। মোৰো এই ডিঙিৰ ডাবল চিনটো এমাহৰ আগত বৰ্তমানতকৈ ডাঙৰ আছিলে, শকত আছিলে। মই এই এক্সাৰচাইজ কেইটা কৰাৰ পাছত বৰ্তমান কমি গৈছে। সেইকাৰণে মই ভাবিলোঁ এই এক্সাৰচাইজ কেইটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি আপোনালোকৰ ডিঙিৰ এই ডাবল চিনটো বাঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে এই এক্সাৰচাইজ কেইটা কৰি এই ডাবল চিন কমাব পাৰিব। এতিয়া মই আপোনালোকক এই ডাবল চিন কম কৰিবৰ কাৰণে ফাৰ্ষ্ট এক্সাৰচাইজটো কৰি দেখুৱাম। আপোনালোকে প্ৰথমতে ডিঙিটো এনেকৈ ওপৰলৈ কৰিব। ওপৰলৈ কৰাৰ পাছত এটা ছাইডে এনেকৈ বেকা কৰি দিব। এনেকৈ বেকা কৰি দিয়াৰ পাছত প্ৰথমতে সোঁফালে কৰিব, তাৰপিছত বাওঁফালটো কৰিব লাগিব। প্ৰথমতে যেতিয়া আপোনালোকে সোঁফালটো কৰিব, তেতিয়া আপোনালোকে এনেকৈ 20 ছেকেণ্ড ৰাখি থ'ব। কাউণ্ট কৰি থাকিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। চিধা কৰাৰ পাছত আপোনালোকে আকৌ নেক্সট এইটো ছাইডে কৰিব লাগিব। আকৌ ডিঙিটো এনেকৈ ওপৰলৈ কৰিব, কৰি আকৌ এটা ছাইড এনেকৈ বেকা কৰি দিব। দিয়াৰ পাছত আপোনালোকে আকৌ 1 2কৈ কাউণ্ট কৰি 20 বাৰ কাউণ্ট কৰিব, তাৰপিছত আকৌ চিধা হ'ব। আৰু যেতিয়া আপোনালোকে এনেকৈ ছাইডটো বেকা কৰি এক্সাৰচাইজটো কৰি থাকিব, আপোনালোকে যেতিয়া বাওঁফালে কৰিব, তেতিয়া আপোনালোকৰ এই সোঁ ছাইডটো টাইট লাগিব, টানি ধৰাৰ দৰে লাগিব, আৰু সোঁ ছাইডটো আপোনালোকৰ টাইট হৈ যাব। আৰু যেতিয়া আপোনালোকে সোঁ ছাইডে কৰিব, তেতিয়া আপোনালোকৰ এই ছাইডটো টাইট যেন লাগিব আৰু এই ছাইডৰ স্কিনটো টাইট হ'ব, এই ছাইডৰ মাংসটো কমি যাব এইখিনি ঠাইৰ। যেতিয়া আপোনালোকে বাওঁফালে কৰিব, আপোনালোকৰ সোঁ ছাইডটো টান হ'ব। যেতিয়া আপোনালোকে এনেকৈ সোঁ ছাইডটো কৰিব, আপোনালোকৰ বাওঁ ছাইডটো টান হ'ব। আৰু এনেকৈ যেতিয়া কৰিব, আপোনালোকে এই ঠাইডোখৰ অকণমান টানি ধৰিব। ফাৰ্ষ্ট এই এক্সাৰচাইজটো আপোনালোকে 3 বাৰকৈ কৰিব। এইফালে 3 বাৰ, এইফালে 3 বাৰ, 20 ছেকেণ্ডকৈ। আপোনালোকে এটা ছাইডে যেতিয়া কৰি থাকিব, আপোনালোকে 20 ছেকেণ্ড ৰখিব। আনটো ছাইডে যেতিয়া কৰিব, আপোনালোকে 20 ছেকেণ্ড ৰখিব। এনেকৈ আপোনালোকে 3 বাৰকৈ এই এক্সাৰচাইজটো কৰিব। এতিয়া মই আপোনালোকক ক'লোঁ আমাৰ মুখৰ এই ছাইডৰ ডাবল চিনটো কম কৰাৰ এক্সাৰচাইজ। এতিয়া মই 2 নম্বৰত আপোনালোকক ক'ম ডিঙিৰ এই মাজৰ যিটো অংশ, এই মাজৰ ঠাইখিনিৰ যিটো অংশ, এই অংশটোৰ ডাবল চিনটো কম কৰাৰ এক্সাৰচাইজ। আপোনালোকে এনেকৈ ডিঙিটো ধৰি ল'ব। ধৰি লোৱাৰ পাছত ডিঙিটো এনেকৈ ওপৰলৈ কৰিব, কৰি পেলাই ওঠখন এনেকৈ ল'ব। যিমান পাৰে আপোনালোকে ওপৰলৈ টানিব। বিশ ছেকেণ্ড ৰখিব, এনেকৈ 20 ছেকেণ্ড ৰখিব। এনেকৈ যেতিয়া আপোনালোকে কৰি থাকিব, ডিঙিৰ এই অংশটো টাইট লাগিব, টানি ধৰাৰ দৰে লাগিব।
এনেকৈ মুখখন কিছ কৰা নিচিনাকৈ এনেকৈ ল'ব, যিমান পাৰে ওঠখন ওপৰলৈ টানিব। বিশ ছেকেণ্ড ৰখিব। 20 ছেকেণ্ড ৰখাৰ পাছত আপোনালোকে আকৌ চিধা পজিশ্যনলৈ আহি যাব। এনেকৈ আপোনালোকে 3বাৰ কৰিব। ডাবল চিন কম কৰাৰ এতিয়া 3 নম্বৰ এক্সাৰচাইজটো মই আপোনালোকক দেখুৱাম। 3 নম্বৰত আপোনালোকে ডিঙিটো প্ৰথমতে এনেকৈ ওপৰলৈ কৰিব, কৰি পেলাই মুখখন খোলা মেলা এনেকৈ আপোনালোকে মুখখন খোলা মেলা কৰি থাকিব, ডিঙিটো ওপৰলৈ কৰি 20 বাৰকৈ। হৈ গ'ল, মাজৰ ফালে হৈ গ'ল। এতিয়া সাইডৰ ফালে কৰিব লাগিব। আকৌ আপোনালোকে ডিঙিটো এনেকৈ কৰিব, ওপৰলৈ কৰিব, কৰি আকৌ মুখখন খোলা মেলা কৰিব 20 বাৰকৈ। যেতিয়া আপোনালোকে কৰি থাকিব, আপোনালোকৰ এই অংশটো টাইট হ'ব। এই অংশটো টাইট লাগিব, টানি টানি ধৰাৰ দৰে লাগিব। আকৌ সিধা পজিশ্যনত আহিব। তাৰ পাছত নেক্সট সাইডে এনেকৈ আপোনালোকে 3 বাৰকৈ কৰিব। প্ৰতিটো এক্সাৰসাইজে 20 ছেকেণ্ডকৈ 3 বাৰকৈ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ডিঙিৰ এই অংশটো টাইট লাগিব আৰু এমাহমান কৰাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ এই ডাবল চিনটো একেবাৰে কমি গৈছে। এই ডাবল চিন কম কৰাৰ কাৰণে এতিয়া মই আপোনালোকক 4 নম্বৰ এক্সাৰসাইজটো দেখুৱাইছোঁ। আপোনালোকে এই এক্সাৰসাইজটো কৰোঁতে হাততে অকণমান নাৰিকল তেল ল'ব, নহ'লে অলিভ অইল ল'ব, নহ'লে আপোনালোকৰ যদি চেৰাম আছে, মুখত লগোৱা চেৰাম, তেতিয়াহ'লে চেৰাম অকণমান লৈ ল'ব। লৈ পেলাই আপোনালোকে হাতত লগাই ল'ব। হাতত লগাই লৈ এই ঠাইডোখৰ এনেকৈ ইয়ালৈকৈ টানিব। এনেকৈ আপোনালোকে 10 বাৰকৈ 3 বাৰ টানিব। এবাৰত 10 বাৰকৈ 3 বাৰ টানিব। ইয়াৰ পাছত আপোনালোকক 5 নম্বৰ এক্সাৰসাইজটো দেখুৱাইছোঁ। 5 নম্বৰটোত আপোনালোকে হাত দুটা এনেকৈ ল'ব, লৈ ইয়াতে আপোনালোকে এনেকৈ হেঁচা দিব। আপোনালোকে মুখখনে তললৈ হেঁচা দিব আৰু হাতকেইটাই ওপৰলৈ হেঁচা দিব। এনেকৈ আপোনালোকে 20 ছেকেণ্ড হোল্ড কৰিব। এই এক্সাৰসাইজটো আপোনালোকে 20 ছেকেণ্ড ৰখিব, এৰি দিব। আকৌ আপোনালোকে 20 ছেকেণ্ড এনেকৈ ৰখিব, আকৌ এৰি দিব। এনেকৈ আপোনালোকে 3 বাৰকৈ কৰিব। ডাবল চিন কম কৰাৰ কাৰণে আজি মই আপোনালোকক এই 5টা এক্সাৰসাইজ দেখুৱালোঁ। আপোনালোকে এই 5টা এক্সাৰসাইজ 1 মাহমান কৰি চাওক। আপোনালোকৰ এই ডিঙিৰ তলৰ অংশ যিটো ওলমি অহা, ডাবল চিনটো ডাঙৰ হৈ যোৱা, এই ডাবল চিন ডাঙৰ হৈ যোৱা সমস্যাটো কমি আহিব আৰু আপোনালোকৰ মুখখন দেখিবলৈ ধুনীয়া শেপত আহি যাব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।